আজিৰ কবিতা তিনিটা স্তবক। এক, মই ৰৈ আছো তোমালৈ, তোমাৰ প্ৰিয় প্ৰকাশনৰ ৰং আৰু কুঁৱলী ভৰা জনাক নিশাৰ মৌনতা বুকুৰ জেপত লৈ। দুই, তুমি যেতিয়া গুচি যোৱা পথাৰৰ বোকা লগা কলা ফুল আৰু পথাৰ পথাৰ গন্ধৰ এবুকু জীপাল স্মৃতিয়ে নীৰৱে আমনি কৰে মোৰ ব্যস্ততাৰ দুৱাৰ ভেৰি। তিনি, এই বাটেৰে গলে মোৰ সৰিয়তলি দৰা ডেঙা মেলি ৰৈ থাকে তাত এজাক খিলখিলা হাত আৰু তাত চাৰিটা চঞ্চল চকু। শুকান সৰিয়তলি দৰা তেতিয়া হালধীয়া হৈ ফুলে। লকডাউনৰ আজি 14 নম্বৰ দিন আৰু আজি লৈ আহিছো আপোনালোকলৈ কবিতাৰ তিনিটা স্তবক। কেনে হৈছে জনাব, কবিতাটো লাইক কৰিব, কিবা ক'ব লগা থাকিলে কমেণ্ট কৰিব আৰু তাৰ আগতে মোৰ চেনেল ষ্ট্ৰেছ ৰাইটটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লকডাউনৰ 14টা দিন পাৰ হৈ গ'ল, তথাপিও আপোনালোক যাতে বিনা কাৰণত ঘৰৰ পৰা নোলায় তাৰ বাবে অনুৰোধ কৰিছো, ষ্টে হোম,